এইটো কি হয় হেম্বে বৰষুণ বৰষুণ দিছে ইয়াতে আহা Hello everyone, good morning. আশা কৰোঁ আপোনালোক সকলো ঠিকে আছে আৰু মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা বাজিছে 9টা বাজিছে। অকমান দেখুৱাইছিলোঁ পথাৰৰ ফালে ৰাতিপুৱা ইয়াংকিক ব্ৰেকফাষ্টটো কৰা ইনে অকমান ওলাই গৈছিলোঁ বতাহ অকমান লংগে বুলি, কিন্তু বতাহ একেবাৰে নাই আৰু পৰেঞ্চি বৰষুণহে দিলে, সেইকাৰণে দৌৰি দৌৰি আহি ঘৰ পালোহি। ভাবিলোঁ ব্লগ এটা ষ্টাৰ্ট কৰি লওঁ, ষ্টাৰ্ট কৰিলে গোটেই দিনটো দেখুৱাই থকা হয় আৰু চাওঁ কি স্পেচিয়েল হয় আজিৰ দিনটোত। যদি কিবা হয় স্পেচিয়েল তেনেহ'লে নিশ্চয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। আৰু এতিয়া ব্ৰেকফাষ্ট খাবলৈ মায়ে চিঞৰি আছে, চাওঁ আজি মায়ে ঘুগনি বনাইছে নেকি, আৰু কি খাম দিনত কি বনোৱা হয় এতিয়াও ডিচাইড হোৱা নাই। আজি কিবা এটা স্পেচিয়েল হ'ব পাৰে দেই। আজি ৰাতিপুৱাই দেউতাই কাৰোবাক ফোন কৰি পেলাই হাঁহ আনিবলৈ মই কোৱা শুনিছোঁ। এনেকুৱা হাঁহ লাগে দি থৈ যাবি বুলি মই কোৱা শুনিছোঁ, হয়তো আহিবও পাৰে হাঁহ। যদি হাঁহ আহে তেনেহ'লে চাওঁ কিবা এটা স্পেচিয়েল কৰিবলৈ চাম, শ্বেয়াৰ কৰি থাকিম আপোনালোকৰ লগত। কিবা এটা দেখুৱাব যদি পাৰোঁ ভাল, তেনেহ'লে ব্লগটো কণ্টিনিউ কৰি থাকিব আৰু সদায় কোৱাৰ নিচিনাকৈ লাইক কৰিব, ছাবস্ক্ৰাইব নকৰিলে ছাবস্ক্ৰাইব কৰি দিব আৰু তলত কমেণ্ট লিখিবলৈ নাপাহৰিব। বাই, এতিয়া যাওঁ ব্ৰেকফাষ্টটো কৰি লওঁ। পচলা আৰু হাঁহ, আজি দুপৰীয়া সাজৰ স্পেচিয়েল আইটেম হাঁহে পচলাই, কিন্তু বনাম বুলি কৈ আছে আজি দেউতাই। কি হ'ব নাজানো, চাওঁচোন দেউতাই বনাবলগীয়া হয় নে মায়ে বনাবলগীয়া হয়। মই বাৰু এনেও নবনাওঁ, মই মায়ে বনালে খাই বেছি ভাল পাওঁ। চ' এতিয়া দেউতাইও বেয়া নবনায়, ভাল বনায়। এতিয়া চাওঁ কি হয়, দেখুৱাম ৰেচিপি। এয়া প্ৰথমতে গোটাই ল'লোঁ পিঁয়াজ, আদা নহৰু পেষ্ট, তাৰপিছতে তেজপাত, ভোট জলকীয়া আৰু লং, ইলাচি, ডালচেনি। এয়া মিঠাতেল অলপ ল'লোঁ, মিঠাতেলতে দিয়া হ'ল লং, ইলাচি, ডালচেনি, তেজপাত আৰু আদা নহৰু পেষ্ট, আৰু কেইটামান গোটা জিৰাও দিছে মায়ে। আদা নহৰু পেষ্টখিনি অলপ সময় ভাজি লৈছে। আৰু হাঁহৰ মাংস বনাই আছে আজি মায়ে। আমাৰ দেউতাই সদায় বনাম বুলি কয়, কিন্তু লাষ্টত মালে ঠেলি দিয়ে, তুমিয়ে বনোৱা বুলি কৈ পেলাই ইয়াংকিক লৈ পথাৰ পালেগৈ। দেউতাই হুলস্থুলটো লগাই, খালি পিছত নবনায়। আৰু ইয়াতে দেখুৱালোৱে মই অলৰেডি, তেলতে লং, ইলাচি, ডালচেনি, গোটা জিৰা, আদা নহৰু পেষ্ট, কেঁচা জলকীয়া পেষ্ট কৰি লৈছিলে একেলগে, সেয়া দিলে। আৰু এতিয়া পিঁয়াজখিনি দিলে। এতিয়া ভাজি আছে, মই মাজে মাজে দেখুৱাই থাকিম। এতিয়া পিঁয়াজখিনিও দি দিলে। পিঁয়াজখিনি দিয়াৰ পাছতে ধনিয়া গুড়ি, গোটা ধনিয়া পিচি লোৱা গুড়ি, আৰু গোটা জিৰা পিচি লোৱা গুড়ি, আৰু গোটা জালুক পিচি লোৱা গুড়ি। আমাৰ ধনিয়া গুটি এইখিনি আমাৰ বাৰীৰে হয়, এনেকৈ পিচি পেলাই বটলত ভৰাই থৈ দিয়ে। আচলতে হাঁহৰ মাংস এনেকুৱা মাংসবিলাকত মছলাটো পিচি পেলাই দিলে বেছি ভাল হয় পেকেটৰ মছলাতকৈ। আৰু ঠিক তেনেধৰণে ডালচেনি, ইলাচিৰো তেনেকৈ গৰম মছলা বনাই থোৱা আছে। আৰু সম্পূৰ্ণকৈ মছলাখিনি দি লোৱাৰ পিছত এইখিনি ভালকৈ পিঁয়াজটো ভাজিব। হাঁহৰ মাংসত মানে মছলাটো যিমান ভালকৈ ভজা হয় সিমানেই খাবলৈ ভাল হয়। আৰু এয়া নিমখ হালধিও দি দিছে।
আৰু এয়া দেখিলে ইয়াতে দি দিয়া হ'ল ভোট জলকীয়া। হাঁহে পচলা এনেকুৱা ৰেচিপিবিলাকত জ্বলাটো হ'লে ভাল লাগে, আপোনালোকে যিমান জ্বলা খায় ইমান জ্বলাৰ হিচাপত দিলেই হ'ল। এতিয়া ইয়াতে হাঁহৰ মাংসখিনি দি দিলে আৰু এইখিনি ভালকৈ ভাজি ল'ব। হাঁহৰ মাংসটো যেতিয়া অকণমান সিজা নিচিনা হ'ব, সিজিছে নিচিনা গম পাম, তাৰ পিছতহে পচলাখিনি মায়ে দিব। আৰু এয়া বিৰাট ধুনীয়া গোন্ধ ওলাইছে, ঢাকি ঢাকি ভাজিব লাগিব অলপ সময়, যিহেতুকে হাঁহৰ মাংস। হাঁহৰ মাংসৰ তেল ধুনীয়াকৈ উঠি আহিছে, মাংসটো সিজা নিচিনা হৈছে। এতিয়া ইয়াতে মায়ে এড কৰি দিলে গোটেই কুটি থোৱা পচলাখিনি। এতিয়া পচলাৰ লগত ভালকৈ ভাজিব, ভাজাৰ পিছত অকণমান পানীও দিব, পানী দি দিয়ে ভাজিব। তাৰপিছত যেতিয়া বস্তুটো শুকাই আহিব, একদম চব লেট খাই আহিব, তাৰ পাছতেই আমাৰ হাঁহৰ মাংস ৰেডি। আৰু হাঁহে পচলা এপেট এপেট খাই লৈ দুপৰীয়া চব শুলে। শুই মই পিছে নুশুলোঁ, মোৰ কিবা ফেব্ৰিকৰ কাম এটা আছিলে, কাপোৰ এযোৰ কৰি আছোঁ, সেয়া কৰিলোঁ। আৰু অকণমান 4টা চাৰে 4টামান বজাত য়াংকি আমনি কৰাৰ কাৰণে আমাৰ কাষৰে গাঁৱৰে ৰাস্তা এটাত এনেই স্কুটিখন লৈ এপাক ওলাই আহিলোঁ, তাইৰো মনটো ভাল লাগিব বুলি। আৰু ইমান ধুনীয়া চিনেৰীবিলাক, এনেকুৱা ৰাস্তা, এনেকুৱা পৰিৱেশ গুৱাহাটীলৈ গ'লে নাপাওঁ, সেয়েহে অকণমান মোবাইলত কেপচাৰ কৰি থ'লোঁ আৰু লগতে আপোনালোককো দেখুৱালোঁ আমাৰ গাঁৱৰ ৰাস্তাবোৰ। মানে আমাৰ ওচৰৰে এখন গাঁও, এইখিনিতে স্কুটিতে গ'লোঁ আৰু স্কুটিতে ঘূৰি আহিলোঁ, তাইৰো অকণ মনটো ভাল লাগিলে, আপোনালোককো দেখুৱালোঁ। এতিয়া আকৌ আহি সন্ধ্যা লগা কি খাম কি নবম সেইটোও এটা টেনশ্যন নহয়। ৰাতিপুৱা যে ব্ৰেকফাষ্টত দেখাইছিলোঁ মায়ে মটৰৰ ঘুগনি বনাইছিলে, সেই ঘুগনি আছিলে। চ' ভাবিলোঁ এইখিনি আবেলি চাট বনাই দিয়া যাওক, সেয়েহে গাজৰ এটা ৰুকি ল'লোঁ পিহনাত, তাৰপিছত পিঁয়াজ কাটি ল'লোঁ, ধনিয়া পাত, চাট মছলা, ক'লা নিমখ আৰু ফুচকা পাপৰ আছিলে, সেইখিনিও ভাঙি ভাঙি ওপৰত দি দিছোঁ। এই ধৰণে ধুনীয়াকৈ ওপৰত চব বস্তু দি টমেটো চচ দিছোঁ। এনেকৈ ধুনীয়াকৈ এটা চাট বনালোঁ, খাবলৈ যে এনেকুৱা তৃপ্তি লাগিছিলে, একদম পূৰা মোক নিজকে দেখিবলৈ চাটৱালীজনীৰ নিচিনাই লাগিছে। এয়া মই দিছোঁ চাট মছলা আৰু লাষ্টত মই দিছোঁ বিকাজী ভুজিয়া। সকলোৱে চাগে এনেকৈ বনাই খায়, কিন্তু কোনোবাই যদি খোৱা নাই ঘৰতে এই ধৰণে চাট বনাই খাই চাবচোন, বিৰাট বেছি মজা লাগে। আৰু এয়া মই ফুচকা পাপৰকেইটা ভাঙি দিছোঁ। হেল্ল' এভৰিৱান, এতিয়া প্ৰায় 8টা চাৰে 8টা বাজিলে। আজিৰ ভ্লগটো মই ইমানতে এণ্ড কৰোঁ বুলি ভাবিছোঁ। ৰাতিপুৱাৰ পৰা সন্ধ্যা লগালৈকে যিমান পাৰোঁ মই দিনটোত হোৱা অকণমান মানে মমেণ্টছ কেপচাৰ কৰি আপোনালোকলৈ ভ্লগ হিচাপে দিবলৈ চেষ্টা কৰিলোঁ। চাট খাবলৈ বিৰাট বেছি ভাল হৈছিলে। দুপৰীয়া হাঁহে পচলাই বিৰাট মজা হৈছিলে খাবলৈ। মাৰ হাতত হাঁহে পচলাটো খাবলৈ বৰ বেছি ভাল হয়। আৰু সেয়াই আবেলি সময়ত অকণমান য়াংকে আমনি কৰি থকাৰ কাৰণে ওচৰতে আমাৰ কাষতে গাঁওখনত এনেই অকণমান স্কুটিতে ওলাই গ'লোঁ, স্কুটিতে ঘূৰি আহিলোঁ, তাইৰো অকণমান মনটো ফ্ৰেছ লাগিলে। সেয়াই অকণমান ধুনীয়া ধুনীয়া নেচাৰেল চিনেৰীবিলাক অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। চ' সেয়াই আছিলে আজিৰ দিনটো। আৰু এটা কথা, মোক আগৰ কিছুমান ভিডিঅ'ত বহুতে কমেণ্ট কৰিছে, মোৰ স্কিন কেয়াৰ ৰুটিনটো দিবলৈ কৈছে। মই একো স্কিন কেয়াৰ তেনেকৈ বিশেষ কৰা হোৱা নাই, তথাপিতো মই কি কৰোঁ মই নিশ্চয় এটা ভিডিঅ'ত জনাম বাৰু মোৰ স্কিন কেয়াৰৰ বিষয়ে।
আৰু এটা কমেণ্ট কৰিছিলে মেকআপ ভিডিঅ' এটা দিবলৈ কৈছিলে কোনোবাই আচলতে এতিয়া পৰিৱেশ বা চিটুৱেশ্যনটো এনেকুৱা সেইকাৰণে মেকআপ ভিডিঅ' দিবলৈ কিবা মনেই নাযায় ক'তনো মানুহে ইমান মেকআপ চেকআপ কৰি যাব যিহেতু কেতিয়া বিয়া চিয়াও তেনেকৈ হোৱা নাই তথাপিতো যিহেতুকে আমি এতিয়া ঘৰত আছোঁ আৰু আমি ইউটিউব ভিডিঅ'জবিলাক চায়ে বহুত এণ্টাৰটেইন হৈ থাকে চ' আমাৰ এটা চাই ভালো লাগে বাৰু মই সেইটো বুজি পাওঁ চ' মই অতি সোনকালে এটা মেকআপ ভিডিঅ' বাৰু আনিবলৈ চেষ্টা কৰিম আৰু মানে মেকআপ ভিডিঅ' কৰিবলৈ এইবিলাক আইব্ৰাউজ দেখিছেনে থ্ৰেডিং ইমানেই বেছি হৈ গৈছে কৰিবলৈও ক'তো যাব নোৱাৰা হ'লোঁ চ' সেইকাৰণে মেকআপ ভিডিঅ' অনা হোৱাই নাছিলে বাৰু মই নিশ্চয় আপোনালোকে যিহেতু কৈছে দিবলৈ মই নিশ্চয় নেক্সট বুলিয়ে মই নকওঁ মই অতি সোনকালে মেকআপ ভিডিঅ' আৰু স্কিন কেয়াৰ মই নিশ্চয় আনিবলৈ চেষ্টা কৰিম আৰু মোৰ আগৰ ভিডিঅ'কেইটা আপোনালোকে চাই পেলাই ভাল পাইছে দেখি ভাল লাগিছে আৰু তাত ধুনীয়া ধুনীয়া কমেণ্টছো লিখিছে চ' এনেকৈয়ে আপোনালোকে নিজৰ মৰমবিলাক দি থাকিব মোৰ চেনেলটো মানে আমাৰ এই চেনেলটো গ্ৰ' কৰিবলৈ সহায় কৰিব আশা কৰোঁ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডসকলৰ লগত শ্বেয়াৰ কৰিব পুনৰ লগ পাম আন এটা নতুন ব্লগৰ সৈতে আন এটা নতুন কণ্টেণ্টৰ সৈতে আজিলৈ আহিছোঁ বাই বাই